নমস্কাৰ মই চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন চেপ্টাৰটো অধ্যয়ন কৰিম। ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন। আমি আমাৰ চাৰিওফালে থকা বস্তুবোৰ চালে আমি কি দেখা পাওঁ যে কিছুমান এনেকুৱা বস্তু আছে প্ৰকৃতিয়ে পৰিৱৰ্তন কৰে আৰু কিছুমান এনেকুৱা আছে আমি নিজৰ প্ৰয়োজন অনুসাৰে আমি সেইবোৰ পৰিৱৰ্তন কৰি ল'ব পাৰোঁ। গতিকে মুঠতে টোটেল পৰিৱৰ্তন মনত ৰাখিবা, পদাৰ্থ এটাৰ পৰিৱৰ্তন দুই প্ৰকাৰৰ। নাম্বাৰ 1 ভৌতিক পৰিৱৰ্তন আৰু নাম্বাৰ 2 ৰাসায়নিক পৰিৱৰ্তন। ঠিক আছে, এতিয়া চোৱা কথাটো হ'ল ভৌতিক পৰিৱৰ্তন কাক কয় আৰু ৰাসায়নিক পৰিৱৰ্তন কাক কয়। যদি ভাগ কৰি দিওঁ চাই লোৱা, যদি মই ভৌতিক পৰিৱৰ্তন বুলি মানি লওঁ, এফালে মই ৰাসায়নিকটো ধৰি লৈছোঁ, ইফালে আমি ভৌতিকটো ৰাখিছোঁ আৰু ইফালে কি ৰাখিছোঁ ৰাসায়নিকটো ৰাখিছোঁ। ভৌতিকক আমি ইংলিছত কওঁ ফিজিকেল চেঞ্চ, আৰু ৰাসায়নিকক আমি ইংলিছত কি বুলি কওঁ কেমিকেল চেঞ্চ। এতিয়া চোৱা ভৌতিক পৰিৱৰ্তন কাক কয়। শুনা, যি পৰিৱৰ্তনত পদাৰ্থৰ আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হয় তাকে আমি ভৌতিক পৰিৱৰ্তন বুলি কওঁ। যি পৰিৱৰ্তনত পদাৰ্থৰ আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হয় তাকে আমি কি বুলি কওঁ ভৌতিক পৰিৱৰ্তন বুলি কওঁ। ধৰি লোৱা মই এই কিতাপখন লৈছোঁ, মই কিতাপখন এনেকৈ আছে, মইতো ভাঁজ কৰি দিলোঁ, ভৌতিক পৰিৱৰ্তন। ঠিক আছে, গতিকে যিবোৰ নেকি চাব গ'লে আৰু হ'ল ভাবি লোৱা তুমি যিবোৰ নেকি আমাৰ প্ৰায়বোৰ চকুৰে দেখা যায়, আমি চকুৰে যিবিলাক ধৰি লওঁ তেনেকুৱা টাইপৰবিলাক আমাৰ সদায় ভৌতিক পৰিৱৰ্তন, কেৱল আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হয়। ধৰা পেনটো এনেকৈ আছিলে, মই দুভাগ কৰি দিওঁ, ফালি দিওঁ, সেইটো কি হ'ব ভৌতিক পৰিৱৰ্তন। ঠিক আছে, কাগজ ধৰা এনেকুৱা প্লেন কাগজ আছিলে, সেইটো কি কৰিম আমি, ধৰা এটুকুৰা আমাৰ লগত আছে কাগজ, ধৰা এটুকুৰা তুমি কাগজ আছে বুলি ভাবি লোৱা, কাগজ এটুকুৰা আছে এনেকৈ ভাঁজ কৰি দিলোঁ, এইটো তোমাৰ কি হ'ব এইবিলাক, এইটো হ'ল ভৌতিক পৰিৱৰ্তন। অৰ্থাৎ আমি কি জানো এইটো ফিজিকেল চেঞ্চ বুলি কয়। ঠিক আছে, মনত থাকিব, তোমালোকৰ আশে পাশে থকা বস্তুবিলাক দেখিলে তোমালোকে গম পাবা। ঠিক তেনেকৈ ধৰি লোৱা আমি কি এবাৰ ৰাসায়নিক পৰিৱৰ্তন উদাহৰণলৈ আহি আছোঁ। ৰাসায়নিক পৰিৱৰ্তন চোৱা, ৰাসায়নিক পৰিৱৰ্তন কোনবিলাক, যি পৰিৱৰ্তনত নতুন পদাৰ্থ এটাৰ সৃষ্টি হয়। এটা আমি কি লিখিছিলোঁ, 1 নম্বৰটো ভৌতিক পৰিৱৰ্তন কাক বুলি ক'লে, মানে যদি আমি পাৰ্থক্য হিচাপে লিখিলে সদায় আমি যদি সংজ্ঞাত যাওঁ, এইটো মই এফালে লিখি দিছোঁ, যদি পাৰ্থক্য সদায় লিখিলে যদি আমি পাৰ্থক্য লিখাত যাওঁ তেতিয়া আমি কি পাম, ইয়াত যদি আমি কি পাওঁ সংজ্ঞা হিচাপত লওঁ। ঠিক আছে, এক সংজ্ঞা হিচাপত আমি কি হ'ব যে যি পৰিৱৰ্তনত পদাৰ্থৰ আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হয়। আকৃতিৰ পৰিৱৰ্তন হয়। তেনে পৰিৱৰ্তনক ভৌতিক পৰিৱৰ্তন বোলে। এতিয়া চোৱা আমাক কি লাগে, ৰাসায়নিক পৰিৱৰ্তন। যদি আমি সংজ্ঞাত যাওঁ, যি পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি হয়, নতুন পদাৰ্থৰ সৃষ্টি হয়।
তেনে পৰিৱৰ্তনক কি বুলি কওঁ? ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ। ৰাসায়নিক পৰিৱৰ্তন বোলে। এইকেইটা আমি মনত ৰাখিব লাগিব। যি পৰিৱৰ্তনত পদাৰ্থৰ আকাৰ আকৃতিৰ পৰিৱৰ্তন হয় তাকে আমি ভৌতিক পৰিৱৰ্তন বুলি কওঁ, আৰু যি পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি হয় তেনে পৰিৱৰ্তনক আমি কি বুলি কওঁ? ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ। সংজ্ঞা হিচাপত লৈছোঁ। আৰু কি কি হ'ব পাৰে ভৌতিক ধৰ্ম বা ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন? চেপ্টাৰটোৰ নামেই ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন, গতিকে আমি ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন আমি গম পালোঁ। আৰু যদি আমি পাৰ্থক্য যাওঁ চোৱা, ৰাসায়নিক পৰিৱৰ্তন নতুন পদাৰ্থৰ সৃষ্টি হয়, ঠিক আছে। ৰাসায়নিক পৰিৱৰ্তন কোনবিলাক? নতুন পদাৰ্থৰ সৃষ্টি হয়। উদাহৰণ লৈছোঁ এতিয়া, এইখিনি নোট কৰি ল'বা স্ক্ৰীনশ্বট লৈ। ৰাসায়নিক পৰিৱৰ্তন হ'বলৈ হ'লে তলত দিয়া কেইটামান ঘটনা সৃষ্টি হ'ব পাৰে। মই লিখি দিছোঁ, ৰাসায়নিক হ'ব পৰা কেইটামান ঘটনা সৃষ্টি হ'ব পাৰে। 1 নম্বৰ, তাপ উৎপন্ন হ'ব পাৰে। 1 নম্বৰ, তাপ উৎপন্ন হ'ব পাৰে। যদি কিবা এটা ঘটনা তাপ উৎপন্ন হৈছে, সেইটো হ'লে ৰাসায়নিক পৰিৱৰ্তন হ'ব। 2 নম্বৰ, শব্দ সৃষ্টি হ'ব পাৰে। শব্দ সৃষ্টি হ'ব পাৰে। যদি কিবা পৰিৱৰ্তনত বা ঘটনাত শব্দ সৃষ্টি হৈছে, সেইটো ৰাসায়নিক পৰিৱৰ্তন হ'ব। নাম্বাৰ 3, ৰং সলনি হ'ব পাৰে। সেইটো কি হ'ব? ৰাসায়নিক পৰিৱৰ্তন। ঠিক আছে। নাম্বাৰ 4, ধোঁৱা ওলাব পাৰে। ধোঁৱা ওলাব পাৰে। এইবিলাক চব কি হৈছে? এইবিলাক সদায় ৰাসায়নিক পৰিৱৰ্তন।